ভাল লাগিল। মই TDC মানৱ কল্যাণ NGOৰ সকলো বিষয় পৰিয়াললৈ মই মোৰ আন্তৰিক অভিনন্দন কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ। কাৰণ এখেতসকলৰ প্ৰচেষ্টা আজি এই সুন্দৰ আজি যিখন মঞ্চ, এই মঞ্চখন আমি উপভোগ কৰিবলৈ সক্ষম হৈছোঁ। যিয়েই নহওক, আপোনালোকে সবেই জানে যে মই আপোনালোকৰ গাঁৱৰে ল'ৰা, মই ইয়াত কোনো ভাষণ দিব আপোনালোকৰ আগত অহা নাই, কাৰণ সেইখিনি মোৰ কাবিনেট মোৰ নাই। জাষ্ট মোৰ যিখিনি অনুভূতি, মই সেই অনুভূতিখিনি আপোনালোকৰ আগত শ্বেয়াৰ কৰিব মই ইয়াত আহিছোঁ। যিহেতু ইয়াতে TDC চেণ্টাৰ মানৱ কল্যাণ NGO নাম দিয়া হৈছে, গতিকে মই এইটো ক'ব বিচাৰিছোঁ যে মানৱ কল্যাণই, কাৰণ আমাৰ পুৰাণতো আছে, আমাৰ হাদিছতো আছে যে একমাত্ৰ মানৱ কল্যাণৰ কাৰণে আমাৰ পৃথিৱীখন সৃষ্টি হৈছে। আমি মানুহৰে জয়গান গাব লাগে, মানুহৰে সেৱা কৰিব লাগে। আৰু অকল আমাৰ পুৰাণতে নহয়, কাৰণ এইটো আপোনালোকে সবেই জানে, আমাৰ যিমান ধৰ্মপতি আছে, বেলেগ বেলেগ ধৰ্মৰে হওক, সব ধৰ্মৰে এটাই শ্লোগান বা এটাই মূল মন্ত্ৰ, সেইটো হ'ল যে আমি মানৱৰ কাৰণে কাম কৰিব লাগে। গতিকে মই এই NGO সকলো কৰ্মকৰ্তালৈ মই আন্তৰিক ধন্যবাদ কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ। গতিকে আপোনালোকে নিশ্চয় যেনেকুৱা নাম ৰাখিছে NGO সেনেকুৱা কাম কৰি যাব বুলি মই অনুৰোধ ৰাখিছোঁ বা মই আশা কৰিছোঁ। এনেকুৱা হ'ব নালাগে মই এখন লাইব্ৰেৰীত গ'লোঁ, মই লাইব্ৰেৰীত যোৱাৰ পিছত সিহঁতৰ 20 কম, তাৰমানে 20 বছৰ কণ্টিনিউৱাছলি 20 বছৰ পিছত সিহঁতৰ বাৰ্ষিক অধিৱেশন পাতিছে। যেতিয়া মই সিহঁতৰ অফিচলৈ গ'লোঁ, সিহঁতৰ ভাড়া লৈ পেলাই এখন অফিচ বনাইছে। যেতিয়া মই অফিচখনত গ'লোঁ, যাই পেলাই দেখা পালোঁ তাত এখনো কিতাপো নাই। যদি এখন লাইব্ৰেৰী হৈ পেলাই 20 বছৰ পিছত যদি এখন কিতাপো তাতে নাই, তেতিয়ালৈকে কেনেকুৱা লাইব্ৰেৰী হ'ব? গতিকে মই এনেকুৱা আশা নকৰোঁ যে আপোনালোকৰ মানৱ কল্যাণ নাম দি পেলাই NGOখন কৰিছে আৰু মানৱ কল্যাণৰ কাৰণে আপোনালোকে একো নকৰিব। গতিকে মই এই মানৱ কল্যাণ সকলো বিষয়ববীয়া মই অনুৰোধ কৰিব বিচাৰিছোঁ যে আপোনালোকে মানৱ কল্যাণৰ কাৰণে কাম কৰি যাওক, কাৰণ মানৱ কল্যাণেই পৰম ধৰ্ম। গতিকে এই মানৱ কল্যাণ কেনেকৈ কৰিব পৰা যায়, তাৰ কাৰণে আমাৰ এৱাৰনেছ প্ৰগ্ৰাম পাতিব লাগিব। আপোনালোকে সকলোৱে জানে যে মানৱ কল্যাণ কৰিবলৈ হ'লে আমাৰ শিক্ষাৰ অতিকৈ প্ৰয়োজন। গতিকে আমাৰ গাঁওবিলাকত আমাৰ শিক্ষাৰ কাৰণে এৱাৰনেছ প্ৰগ্ৰাম পাতিব লাগিব। আমাৰ যুৱক যুৱতীসকলে শিক্ষিত কৰিব লাগিব, আমাৰ মা-ভনীসকলে শিক্ষিত কৰিব লাগিব। যদি আমি এনেধৰণে শিক্ষিত নকৰোঁ, তেনেহ'লে আমাৰ মানৱ কল্যাণ আমাৰ কেতিয়াও শিক্ষিত নহয়। আপোনালোকে নিশ্চয় জানে যে পৃথিৱীৰ ভিতৰত সকলোতকৈ বেছি জনবহুল দেশ, সকলোতকৈ বেছি জনম নথকা দেশ হ'ল চীন। কিন্তু তাত আমি মানৱ সম্পদ হিচাপে আমি গঢ় দিব পৰা হৈছোঁ। সেইকাৰণে বা চীন চৰকাৰে গঢ় দিব পাৰিছে, সেইকাৰণে তাতে মানৱ সম্পদ হোৱাৰ কাৰণেও, জনসংখ্যা বেছি হোৱাৰ কাৰণেও তাতে মানৱ সম্পদৰ প্ৰকোপ হোৱা নাই। জনসংখ্যা যদিও তাতে বেছি আৰু মেন পাৱাৰ তাতে যদিও বেছি, কিন্তু সেই মেন পাৱাৰখিনিক আমি মানৱ সম্পদ হিচাপে আমি বিভিন্ন যদি আমি চাওঁ, এই আমাৰ মানুহখিনিক আমি উপযুক্ত শিক্ষাৰে শিক্ষিত কৰিব পৰা নাই। সেইকাৰণে আমাৰ এই মানুহখিনিক আমাক জনসংখ্যা বৃদ্ধি বুলি কোৱা হয়, আমাৰ মানৱ সম্পদ বুলি কোৱা নহয়। গতিকে এনেকুৱা প্ৰগ্ৰাম পাতি আমাৰ যিখিনি মানুহ আছে, এই মানুহখিনিক আমি উপযুক্ত শিক্ষাৰে আমি শিক্ষিত কৰিব লাগিব আৰু মানৱ সম্পদ হিচাপে আমাৰ গঢ় দিব লাগিব। তেতিয়া আমাৰ এইখিনি আমি জনসংখ্যাৰ বিস্ফোৰণ বুলি নকওঁ, আমি এনেকৈ মানৱ সম্পদ বুলি ক'ব পাৰিম। কাৰণ আপোনালোকে নিশ্চয় জানে যে আমাৰ হেৰিয়াখনে কৈছে যে এখন ঘৰৰ এজন মাতৃ হ'ল 100জন শিক্ষকতকৈও উৎকৃষ্ট শিক্ষক। গতিকে ঘৰখনতে যদি আমাৰ শিক্ষা, আমাৰ আই মাতৃসকল যদি শিক্ষিত নহয়, তেনেহ'লে সেই ঘৰৰ পৰা আমি কেনেকৈ আমি এজন ভাল ষ্টুডেণ্ট কেনেকৈ কৰিব পাৰিম, আমি ভালকৈ কেনেকৈ আমি মানৱ সম্পদ আমি গঢ়িব পাৰোঁ। গতিকে যদি আমাৰ যদি মানৱ সম্পদ আমি গঢ়িবলৈ আমি খোজোঁ, আমি যদি আমাৰ দেশখন আগুৱাই ল'ব খোজোঁ, আমাৰ গণতন্ত্ৰ ব্যৱস্থা যদি আমি ডেভেলপ কৰিব বিচাৰোঁ, তেতিয়া আমাৰ সমাজখন উপযুক্ত শিক্ষাৰে শিক্ষিত হ'ব লাগিব। অকল শিক্ষিত হ'লেই নহ'ব, উপযুক্ত শিক্ষাৰে আমি শিক্ষিত হ'ব লাগিব। গতিকে মই আই মাতৃসকলকে সন্মুখত পাৰিবলৈ মই এটাই অনুৰোধ কৰিব বিচাৰিছোঁ
যে আপোনালোকে কেতিয়াও নিজৰ ল'ৰা ছোৱালীৰ কাৰণে পইচা পাতি ঘৰত জমা কৰি নথব। এইটো আমাৰ ভুল ধাৰণা। কাৰণ আপোনালোকে কেতিয়াও ছোৱালীক বিয়া দিয়াৰ কাৰণে, তাৰ লগত যৌতুক দিয়াৰ কাৰণে আপোনালোকে কেতিয়াও ঘৰত টকা পইচা বা এনেধৰণৰ সম্পদ পূৰ্ণৰূপে জমা নকৰিব। সেইখিনি এই ল'ৰা ছোৱালী শিক্ষাৰ কাৰণে খৰচ কৰি দিয়ক। কাৰণ যেতিয়া আপোনাৰ ছোৱালীয়ে উপযুক্ত শিক্ষাৰে যেতিয়া শিক্ষিত হ'ব, তেতিয়া আপোনালোকৰ এই শিক্ষাই হ'ব সেই ছোৱালী বহালা। আৰু এটা উপযুক্ত শিক্ষা যেতিয়া আপোনালোকে উপযুক্ত শিক্ষা যেতিয়া শিক্ষিত কৰিব, তেতিয়া আপোনালোকে সেই ছোৱালীজনীক বা সেই ল'ৰাজনক যেতিয়া মানৱ সম্পদ হিচাপে ঘৰ দিব পাৰিব। তেতিয়া মই ভাবিম যে আপোনালোকে আৰু আমি কি কৰিব পাৰিম, আমি আদৰ্শ পিতৃ মাতৃ আমি পৰিচয় দিব পাৰিম। গতিকে মই আই মাতৃসকলক মই ৰিকুৱেষ্ট কৰিব বিচাৰিছো, অনুৰোধ কৰিব বিচাৰিছো যে আপোনালোকে নিজৰ ল'ৰা ছোৱালীখিনি ভৱিষ্যতৰ কাৰণে কোনো ধৰণৰ টকা পইচা জমা নকৰাকৈ সেই টকা পইচাখিনি উপযুক্ত মানৱ আপোনাৰ ল'ৰা ছোৱালীক বনোৱাৰ কাৰণে সেইখিনি লিখা পঢ়া নামত খৰচ কৰক। আমাৰ একো নালাগে। যেতিয়া আপোনালোকে আমাক সু নাগৰিক বনাই দিব, তেতিয়া আমি মাক বাপেকক উপযুক্ত শিক্ষাৰে শিক্ষিত কৰি দিব, তেতিয়া আমি কোনো ধৰণৰ আপোনালোকৰ পৰা আমি সম্পত্তি নিবিচাৰো। গতিকে মই আই মাতৃসকলক ইয়াৰ পৰা এটা কম হৈ যাব বিচাৰিছো। মই ক'ব বিচাৰিছো, আজিৰ পৰা ইয়াৰ পৰা প্ৰতিজ্ঞা কৰক যে আমি ল'ৰা ছোৱালীৰ কাৰণে এনেকুৱা ধৰণৰ কোনো ধৰণৰ ধনৰ প্ৰতি আমি জমা নকৰোঁ। আমাৰ যিমানখিনি পইচা পাতি হ'ব, আমি আমাৰ ল'ৰা ছোৱালীখিনিক উপযুক্ত শিক্ষাত আমি শিক্ষিত কৰিম।